খাব বাবু জুবিন দা ডাইলগ এটা কৈ দিয়া ও বৰষুণ তুমি নাহা কিয়া জুবিন দাই আহি পোৱা নাই মইনো আহিম কিয় ওকে তো welcome back guys নমস্কাৰ মক্কা ভিডিঅ সকলোকে স্বাগতম জনাইছো from our function তো গাইজ ঘৰৰ পৰা ভিডিঅ'টো ঘৰৰ পৰা আৰম্ভ কৰোঁ আৰু কৰি কিনে একে আহোঁ জুবিন দা আজি জুবিন দা আহিব তো এই জছত ফুল জছত ভিডিঅ'টো বনাম তো বোলে ঘৰৰ পৰা আৰম্ভ কৰি কিনে একে আহোঁ চলো ओके तो मोर गाइस नमस्कार देवटीम ब्लॉग चैनल मक्का वीडियो সকলোকে স্বাগতম জনাইছো फ्रॉम आवर रास्ता तो गाइस তামলে নেকি গমেছি যাইছো কত জুবিন দাক চাব ৰাজদীপ কাই মাতে বেলেগ এটা জছ ইফালে মানুহ আছে চাচো ইফালে ঘূৰি দিছো চাচো ৰাস্তা ৰোল খাই আহিছে এনে প্ৰাণী আমাৰ পাঠশালাতে পাই গাইস আৰু পাঠশালা চলি জছটো বেছি অলপ মই খাইছো ইও খাইছো গোটেইকেইটা খাইছো জছটো লাগে না ৰাতিটো ঘৰত নাহো তো এতিয়া যাম ফালি হ'ব জুবিন দাই গান গাও আমি নাচিম মায়াবিনী তো গাইস আমি আহি পাই গেলো ফাংশন ৰাজীৱ কেনে হাউস দা জোস পুরা জোস পুরা একদম বয়া নাচি আৰু ইফালে লিখেন ষ্টেজ পাঁচটাৰ মালি বল বিখ্যাত ষ্টেজ তো জুবিন দা অলপ পাছত আহি আছে আন্ডাৰ হয় না আমি আগতে আহিছো জোসটো বেলেগ আমাৰ তো একদম আগত মানে সেইখিনি জেগাত নাই এইখিনি জেগাতে মানুহ বহা তো আগত নবহ পাছত বহিছো মানে পাছৰ পৰা চাবা বেছি ভাল সুন্দৰ ইফালে পেপচি বটল লৈছো ঠাণ্ডা সুন্দৰকে চাম আৰু খাম বঢ়িয়া আৰু গাইছ মানে পলে আহি গেল পল কেনে হাউসদা জোস বিরাট শিকিলে তোমারে যে গুথতে হয়নে সপোনে ও দীপ্তদা এ কালি ফালি ফেলছ ভাল লাগছি মই দেৰি হ'ল অলপ আজি কিয় কৰবা না আজি নাই আজি চাবা বঢ়িয়া প্ৰীতিৰে নাজৰি আৰু আৰম্ভৰে আমি চকলেট লৈছোঁ কেইটামান মানে সৰুতে বহুত লৈছোঁ আজি বেগ এটা চকলেট তো এতিয়া আৰু লৈছোঁ এই চাচো কেনে কৰে তো গাইছ মানে বহুত দেৰি হ'ল জুবিন দা আহিব নাই তাক লাগি এইফালে আমাৰ আৰু অলপমান দেৰি হ'ব গাইছ পলৰ ভাই গেল আমি চন্দনা একেলগে চাইছিলোঁ মনত আছে না কেনে ফলাফালি হৈছিল আজিও ফলাফালি হ'ব ষ্টেজখন আজি বঢ়িয়া বনাইছে কিন্তু আৰু আমাৰ চিটটো আম দখল কৰি ল'লাক গালি দিছোঁ গাই যাওঁ বাহিৰত গৈছিল বেচৰাং সিটটো নাপলা মুটপা গিছিলো মুটপা নাপলা ও বেলেগ এসको সরকারি সিট বলে তো সরকারি সিট নাকি ইনকে কই চলে হল লাগছিল হ্যাঁ মার দে সিকিউরিটি মারু কি নামাল ধরি জাগলা ভাড়া লাইছ না জাগলা ভাড়া লাইছ উঠাই নাই আমাৰ মেডাল লাগছে গোটেইকেইটা ঘুমোৱা আছো ইয়াতে মই অকলে ঘুমি আছে এতিয়া গান গা এটা আমাৰে মইনাই শুব বাৰীতে বগৰী ৰুব বাৰীৰে বগৰী পকীৰ হৈ যাব আমাৰে মইনাই বুটলি খাব আহিছে দে উঠিছে দে আৰু গাইছ জুবিন দা আহি গেল ৰেংলাৰ লৈছে ভাই জিপ ৰেংলাৰ ভাই
জুবিনৰ গাইছে গতিকে এতিয়া মই জুবিনকে ৰিকুৱেষ্ট কৰোঁ জুবিন জুবিন আহি যোৱা তুমি আৰু আজি এখন নতুন ফিল্ম ৰঘুপতিৰ এটা নতুন গাড়ীতে ৰিলিজ দিলাক পাঠশালাত আমাৰ কাৰণে মানে আজি আগতে বাকী মানে পাছত ছবি আমাৰ কাৰণে আগতে সুন্দৰ তো গাইজ খুৰাই বোলে ঘৰত কৈ আহিছি বাটা বৰষুণ যিহে হওক এক খাল পানী হ'লেও জুবিনক চাব যাম মহিলং লাগি যায় মানে কালি জোচটো আছে গাইছ আজিও আজি হ'ল নেক্সট ডে কালি ফাংচন আছে ৰাতি ঘুমাই আছিলোঁ এতিয়া বাজিল কেইটা চাওক 4:42 হ'ল সেই কয় ইনষ্টাগ্ৰামলৈ 4:42 হ'ল তো এতিয়া ভিডিঅ'টো এডিট কৰিলোঁ এতিয়া আপলোড দিওঁ ইয়াতে আমাৰ দাদাৰ ফ্ৰী হটস্পট লৈ ৱাইফাই লৈ আপলোড দিম তো যদি ভাল পায় লাইক শ্বেয়াৰ কমেণ্ট কৰি দিব যদি নতুন ছাবস্ক্ৰাইব কৰি দিব আৰু যদি সেই কিবা কথা আছে ইনষ্টাগ্ৰামত মেছেজ কৰক আইডিটো ডিছক্ৰিপশ্যনত দিয়া আছে আৰু দেৱপ্ৰতিম ভূঞা বুলি আছে আমি কথা পাতিম বিন্দাছ মেছেজ দিব আৰু সেই বাই বাই ফোন আহিছে এটা কোনবাৰ